ओए काजल, वीडियो को लाइक नहीं करता? लाइक कर दे, सब जला दूंगा, छाप फाड़ दूंगा। কিবি জানি ফিল্মখন কেনেকুৱা হ'ব কি হ'ব দাদা প্ৰথম কথা হৈছে আজি মই চাই মানে বেয়া এনজয় কৰি আছে ছোৱালী চাই ভিডিঅ' চাওক চব ফালি আৰু ছিঙি দিয়া হ'ব সম্পূৰ্ণ ভিডিঅ' চাই দেখক গুড মৰ্নিং হাউ আৰ ইউ অল তো গাইজ আজি নতুনকৈ ভিডিঅ' এটা লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো হৈছে ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰিম জানে আজি ভাবিছোঁ কিছুমান বলিউডৰ এক্টৰ অলপ কি মিমিক্ৰি কৰিব ট্ৰাই কৰোঁ যাতে আপুনি ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টো ভাল পায় তো আজি ভিডিঅ'টো খুব ভাল হ'ব তো ভাবিলোঁ আৰু খুব ভাল পাব আপোনালোকে চাওক ভিডিঅ'টো তো আজি প্ৰথম অলপ মিমিক্ৰি কৰোঁ হা বলিউডৰ প্ৰথম হেৰি কৰোঁ কাৰ কৰিম শ্বাহৰুখ খানৰ কৰোঁ হা শ্বাহৰুখ খান লাইফৰ ফাৰ্ষ্ট টাইম কৰি আছোঁ আই ডোণ্ট ন' নাজানো মই इतना मेहनत से वीडियो बनाते हैं हाँ इतना मेहनत से वीडियो बनाते हैं आप लोगों के लिए हाँ आप लोग सपोर्ट नहीं करते सुने दो इतना सुने दो हाँ जस्ट ट्राई करी आছো অলপ নাজানে কিন্তু লাজও লাগে বহুত ओए काजल, वीडियो को लाइक नहीं करता? लाइक कर दे, सब जला दूंगा, छाप फाड़ दूंगा। আৰু নানা বেটেকাৰ এটা ডাঙৰ ফেমাছ এটা হেৰি আছে হাঁহ এটা আছে এই হাঁহটো অলপ হাঁহি দিওঁ আপোনালোকক তো গাইজ ভিডিঅ'টোত এইখিনি কৰি পেলাই ইণ্ট্ৰ'টো এইখিনি দিছোঁ আৰু গাইজ আপোনালোকক আজি গুৱাহাটীৰ ভিতৰত আটাইতকৈ ডাঙৰ মানে এটা এনেকুৱা ব্লগটো মানে গাইজ বিশ্বাস কৰক আজিৰ এই ব্লগটো এনেকুৱা জোচ হ'ব ধামাকা হ'ব চব ফালি আৰু ছিঙি দিয়া হ'ব ব্লগটোত আপোনালোকে সম্পূৰ্ণ চাওক আৰু অসমৰ আটাইতকৈ ডাঙৰ জনপ্ৰিয় অভিনেতা যতীন দাক লগ কৰিব গৈ আছোঁ এই ভিডিঅ'টোত চব ফালি আৰু ছিঙি দিয়া হ'ব সম্পূৰ্ণ ভিডিঅ'টো চাওক বহুত জোচ হ'ব ট্ৰাই কৰিম এই ভিডিঅ'টো একদম ভালকৈ বনাবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাওক ছাপোৰ্ট কৰক আৰু যদি আপোনালোকে নতুনকৈ এজনৰ চেনেলটোত ছাবস্ক্ৰাইব কৰক আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰে বেয়া পায় নেকি মোক সেইটো কওক ইমান ধুনীয়া ভিডিঅ' বনাওঁ আপোনালোকক হহুৱাওক প্ৰতিটো সময়ত যিমান পাৰোঁ তেনেকুৱা হহুৱাওক আপোনালোকক সদায় এণ্টাৰটেইনমেণ্ট কৰোঁ তো গাইজ যদি ভাল পায় মোক ছাপোৰ্ট কৰক লাইক কৰক শ্বেয়াৰ কৰক ইমানখিনিয়ে বিচাৰোঁ আপোনালোকৰ ফালৰ পৰা এটা শ্বেয়াৰ বা এটা ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো কমি নাযায়তো তো মই আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব সম্পূৰ্ণ ভিডিঅ'টো চাওক চিধা এতিয়া চিনেমা হলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক চব ফালি আৰু ছিঙি দিয়ক সম্পূৰ্ণ ভিডিঅ' চাওক অ'কে লেটছ চি ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে ভিডিঅ'টো চাই আছিলে আৰু ইয়াত গষ্ট অফ মাইথিলি চাব আহিছোঁ আজি আৰু ইয়াত অহাৰ পাছত খুবেই এতিয়া মানে ইণ্টাৰভিউ লৈছে চ' এতিয়া বাহিৰত আহিছোঁ অলপ কথা পাতিম ইয়াত ষ্টাফৰ কথা পাতিম ফিল্মখনৰ ৰিভিউ ইয়াত প্ৰথমত আপোনালোকৰ পৰা কেনেকুৱা ৰিভিউ চলি আছে হয় ষ্টৰি খুবেই ভাল লাগিল এতিয়া হয় আৰু আপোনালোকৰ চিনেমা হলৰ নামটো কি এড্ৰেছটো ক'ত আছে এড্ৰেছটো ক'ত আছে জুৰুড নিয়াৰ কুইক শ্বপ তাতে আছে আৰু ফিল্মখন বহুত ধুনীয়া ফিল্ম এনেকুৱা অসমীয়া ফিল্ম মানে খুবেই ভাল লাগে এটা ইউনিক পাব ফিল্মখন যদি আপোনালোকে চাবলৈ আহে এই ফিল্মখন এটা ইউনিক আছে বহুত খুবেই এণ্টাৰটেইনমেণ্ট আছে ইম'চনেল আছে ড্ৰামা আছে সকলোবোৰ বস্তু ফিল্মখনত আছে আপোনালোকে চাবলৈ আহক আৰু আপোনালোকে ফিল্মখন চালে নেকি কেনেকুৱা লাগিছে আপোনালোকৰ 10ৰ ভিতৰত কিমান দিব 10ৰ ভিতৰত 10 দিছে ষ্টাফতে সকলোৱে দিছে আৰু ইয়াত হয় আৰু চাইমন ভাইক কম কেমেৰাটো এইফালে লৈ অলপ দেখুৱাবলৈ বাইদেউ ফিল্মখন চালে আপুনি অলপ আগুৱাই আহা ফিল্মখন যে চাইছে আপুনি 10ৰ ভিতৰত ফিল্মৰ ভিতৰত মানে বিষয়ে কি ক'ব পাৰি বহুত ভাল লাগিছে ফিল্মটো বনাইছে হয় ভাল লাগিছে 10ৰ ভিতৰত কিমান দিব 10ৰ ভিতৰত 10 দিছে চাওক কিমান ভাল হৈছে বহুত ভাল লাগিছে গষ্ট অফ মাইথিলি আৰু ইয়াত আৰু এটা কথা কৈ দিওঁ মোৰ এজনী ফ্ৰেণ্ড আছে জুলিবা বুলি কওঁ আৰু মোৰ
খুব ভাল লাগিছে এই ফিল্মখনত জুলি বাই অভিনয় কৰিছে আৰু জুলি বা আপোনাৰ এই অলপ চিন লৈছোঁ আপোনাৰ চিনটো অলপ মই ভিডিঅ'ত দি দিম চাব খুব ভাল লাগিছে আৰু আপুনি আগুৱাই যাওক প্ৰাউড ফিল কৰিছোঁ আপোনাক লৈ আৰু বাইদেউ আপোনালোকক ধন্যবাদ থেংক ইউ আপোনালোকে আহক কাৰ্নেল চিনেমা হলত আপোনালোকে চিনেমা চাই উপভোগ কৰক খুব কম প্ৰাইচত আপোনালোকে চাব পাৰিব আৰু ইয়াৰ লোকেশ্যনটো যিমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ অলপ কিমান ধুনীয়া পৰিৱেশ হয় এনেকুৱা মানে কমেই আছে যিমানখিনি চিনেমা হল অসমত আছে এইটো বেষ্ট বুলি ক'ব পাৰি মোৰ কাৰণে খুব ভাল লাগিছে ইয়াত আহি পেলাই এক্সপিৰিয়েঞ্চ যিমানখিনি পাইছোঁ মই খুব ভাল লাগিছে ষ্টাফসকলৰ বিহেভিয়াৰ ব্যৱহাৰ খুব ভাল লাগিছে ইমান মৰম তো খুব ভাল লাগিছে আপোনালোক সকলোৱে এই চিনেমা হলত আহক চাবলৈ সেইটো মই আশাবাদী কৰিছোঁ আৰু চিনেমা হল এতিয়া চিনেমাটো চাম অলপ আছে চাই পেলাই আপোনালোকক সকলো ৰিভিউ দি আছোঁ চাই দিব ভিডিঅ'টো হ'ব নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে নিয়াজল ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট আৰু আজি মোৰ সৈতে অসমৰ মোৰ সকলো প্ৰিয় অভিনেতা দাদাক লগ পাইছোঁ সকলোৱে চিনি পায় আৰু দাদাৰ এটা নতুন ফিল্ম এটা আহি আছে তো আহিছোঁ দাদাৰ ওচৰত দাদাৰ পৰা আজি কিবা কিবি জানি ফিল্মখন কেনেকুৱা হ'ব কি হ'ব দাদা প্ৰথম কথা হৈছে আজি মই বিশ্বজিৎ বৰাৰ বেলকনি ভগৱানখন চালোঁ অতি সোনকালে আহি আছে মোৰ নিজৰ জেপি প্ৰডাকশ্যনৰ ৰক্ষা কৰাৰ পিছত ৰাঘৱ দ্বিতীয় প্ৰডাকশ্যন আৰু য'ত মিউজিক থাকিব জুবিন গাৰ্গ মই অভিনয় কৰিম মই পৰিচালনা প্ৰযোজনা মই আৰু নৱনীতা আৰু অসমৰ প্ৰতিষ্ঠিত অভিনেত্ৰী থাকিব অসমৰ শ্বুটিং কৰিম অসমৰ বাহিৰতো শ্বুটিং কৰিম এখন ভাল পৰিয়ালৰ মানে একেলগে চাব পৰা এখন চিনেমা ৰাঘৱ আহক আৰু অসমীয়া ছবি চাওক থেংক ইউ মানে ইণ্টাৰভিউৰ কাৰণে বাহিৰত আহিছোঁ এতিয়া ভিতৰলৈ যাম আৰু অলপ আছে মুভিটোখন চাই পেলাই ৰিভিউ দি আছোঁ কেনেকুৱা হৈছে আশা কৰোঁ আপোনালোকে এই ফিল্মখনত বহুত মৰম দিব আপোনালোকে সকলোৱে চাবলৈ আহক বহুত ধুনীয়া ফিল্ম হয় এতিয়া যাওঁ ইণ্টাৰভিউ শেষ হৈছে এতিয়া চিধা ভিতৰলৈ যাম আৰু বাইদেউ আপোনালোকক বহুত বহুত ধন্যবাদ নিশ্চয় আগুৱাই পিছে অসমীয়া চিনেমা যিমান আহি থাকিব আমি আহি থাকিম চাবলৈ আপোনাৰ কাৰ্নেলছ ন এই কাৰ্নেল চিনেমা হল নিয়াৰ কুইক শ্বপ অপজিট জু ৰোডত আছে কম প্ৰাইচত আপোনালোকে চিনেমা হলত আহি পাৰিব টিকেট মানে ফিল্ম চাব পাৰিব 99ত পাইছোঁ চিনেমা হলত অসমীয়া চিনেমা চাব আহিছোঁ ইমান কম প্ৰাইচ কাৰ্নেলছত আহক কম প্ৰাইচত আপোনালোকে এখন চাই আহিলোঁ খুব ভাল লাগিল মই আশা কৰিছোঁ আপোনালোকে গৈ ফিল্মটো চাব আৰু বেছি ক'বলৈ নাযাওঁ এতিয়া মই ঘৰত গৈ আছিলোঁ ঘৰত যোৱাৰ আগত এতিয়া গুৱাহাটীতে এখন ধুনীয়া পাৰ্ক এখন আছে সেই পাৰ্কৰ কথা আমি গমেই নাপাওঁ তো আজি ছাডেনলি পাৰ্কটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম নতুনকৈ পাৰ্ক বনাইছে শ্ৰদ্ধাঞ্জলি কানন বুলি কয় পাৰ্কখনৰ নাম আপোনালোকে যদি অহা নাই আপোনালোকক দেখুৱাওঁ পোনপ্ৰথমবাৰৰ বাবে চাই চাগে আপোনালোকক অলপ দেখুৱাম পাৰ্কখন অলপ কেমেৰামেনক অলপ ইফালে যাব দিছোঁ এই পাৰ্কৰ নামটো হৈছে আপোনালোকক শ্ৰদ্ধাঞ্জলি কানন বুলি কয় আৰু খুব বিখ্যাত মানে গুৱাহাটীৰ ভিতৰত বহুতে চাগে নাজানে গুৱাহাটীত এনেকুৱা এখন পাৰ্ক আছে বুলি চ' আমি আপোনালোকক সেই পাৰ্কখনৰ ভিতৰত লৈ যাম আৰু পাৰ্কখনৰ ভিতৰত কি আছে কেনেকুৱা ক'ত কি আছে আপোনালোকক অলপ দেখুৱাবলৈ ট্ৰাই কৰিম আৰু গাইজ চাওক ভিডিঅ'টো খুব ভাল পাব আৰু মোৰ লগত চাইমন আছে চাইমনক ইণ্ট্ৰডিউচটো কৰাই দিম আপোনালোকক ইণ্ট্ৰডিউচ কৰাই দিম ভাল পাৰ্ক ধুনীয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য পাৰ্ক হয় তো ভিতৰত যাম এতিয়া সম্পূৰ্ণ ভিডিঅ' চাওক চব ফালি আৰু ছিঙি দিয়া হ'ব সম্পূৰ্ণ ভিডিঅ' চাই দেখক পাৰ্কত আহে এজনৰ পাৰ পাৰ্চনৰ 20 টকাকৈ টিকেট হয় মই আৰু চাইমন আছোঁ এইফালে দুজনৰ 40 টকা লৈছে এইফালে আপোনাৰ চাব পাৰে যোনটো মেইন পাৰ্ক আছে এই পাৰ্কৰ এইফালে এণ্ট্ৰি হয় টিকেটটো পেলাই দিছে ন ঠিক আছে তো এইফালে চাব পাৰে আপোনালোকে ধুনীয়াকৈ আৰু চাইমন এইফালে আহি গ'ল চাইমন কি কোৱা অলপ কিবা কোৱা ফাৰ্ষ্ট টাইম আহিছে তে তোমাৰ মানে কি হ'ব মানে আজি পাৰ্কত কি কৰি দেখাবা চাওঁ পাৰ্কত কি আছে এইবিলাক এক্সপ্ল'ৰ কৰিম আপোনালোকে আহিব আশা থাকিল এই পাৰ্কত আহিব তো আপোনালোকক দেখাই আছোঁ কি আছে নাছে পাৰ্কত অ'কে আপোনালোকে ছাবস্ক্ৰাইব নকৰে ছাপৰ্ট নকৰে শ্বেয়াৰ নকৰে মানুহে ভিডিঅ' চাই ইমান ফ্ৰেণ্ডছে ভিডিঅ' চাই ছাবস্ক্ৰাইবে নকৰে ইমান ভাল ভাল বস্তু দেখোঁ আপোনালোকক ইমান এণ্টাৰটেইনমেণ্ট কৰোঁ আপোনালোকে ছাবস্ক্ৰাইবে নকৰে চেনেলটো এতিয়া চাওক গাইজ পাৰ্কৰ ভিতৰলৈ আহিলোঁ অহাৰ পিছত আমাৰ সকলোৰে প্ৰিয় এসময়ৰ প্ৰিয় মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ ছাৰে ইমান ধুনীয়াকৈ পাৰ্কটো উদ্বোধন কৰিছিলে এইটো চাব পাৰে অলপ দেখাই দিয়া এইটোৱেই তৰুণ গগৈ ছাৰে এইটো উদ্বোধন কৰিছিলে আৰু পাৰ্কখন বহুত ধুনীয়া ভিতৰলৈ যাম অলপ দেখুৱাম আপোনালোকক কেনেকুৱা আছে আপোনালোকে যদি গুৱাহাটীত আহে কেতিয়াবা এই পাৰ্কখনৰ ভিতৰত সোমাব তো চাই দেখুৱাওক অলপ দেখুৱাম আপোনালোকক কি আছে কি নাই আৰু
গাইজ চাওক এটা কথা ইয়াত কিছুমান দাদা পাইছোঁ এই পাৰ্কৰ ভিতৰত সোমাই এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ কিন্তু চাওক ফাৰ্ষ্ট টাইম পুৰা আছামৰ ভিতৰত এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ যে পাৰ্কৰ ভিতৰত এনেকুৱা টেলেণ্ট বুলি ক'ব লাগিব এনেকুৱা এণ্টাৰটেইনমেণ্ট কৰি ফুৰে দাদাসকলে তো আপোনালোকে চাওক দাদাসকলে অলপ ডান্স কৰি দেখুৱাব পুৰা লাইভত আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাওক অলপ মজা 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 ভিউইং গাইজ চাওক প্ৰথমবাৰৰ বাবে গুৱাহাটীত এনেকুৱা চাব পাৰি আছে টেলেণ্ট লাইভ টেলেণ্ট এণ্টাৰটেইনমেণ্ট কৰি আছে সকলোকে এনেকুৱা আপোনালোকে পাৰ্কত নাম কৰিছে শ্ৰদ্ধাঞ্জলি কানন পাৰ্ক হয় দাদা টেলেণ্টেড তো গাইজ চাওক চব ফালি আছে কেতিয়া ভিডিঅ'টোত সম্পূৰ্ণ ভিডিঅ' চাওক মজা মজা থেংক ইউ দিলোঁ ধন্যবাদ থেংক ইউ ছ' মাছ ইহঁতে চাওক কেনেকুৱা টেলেণ্ট মানে ধুনীয়াকৈ দেখুৱাই ফুৰি আছে ডান্স চান্স কৰে সিহঁতে সদায় মানে এনেকুৱা আহি পেলাই সিহঁতে পইচাৰ কাৰণে নকৰে বাছ মানুহক এণ্টাৰটেইনমেণ্ট কৰি ফুৰে আৰু তো সিহঁতৰ কাৰণে অলপ প্ৰাৰ্থনা কৰিব আৰু বেলেগ আপোনালোকক কি পাৰ্কত আছে দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ এইবিলাক চাব পাৰে বেছি একো নাই ক'ব গ'লে এইবিলাক চাব পাৰে ইমান ধুনীয়াকৈ পানী চানী পৰি আছে আপোনালোকে এবাৰ ফুৰিব যদি গুৱাহাটীত আহে ন মই আপোনালোকৰ এড্ৰেছটো কৈ দিছোঁ ক'ত আছে জু-ৰোডত আছে চিৰিয়াখানাৰ পৰা অলপ দূৰত আছে খালি বাছ আপোনালোকে আহক ধুনীয়াকৈ আৰু অলপ কি আছে দেখুৱাবলৈ ট্ৰাই কৰোঁ এইপিনে চাইমন আছে চাইমনে কিন্তু চলি আছে চাইমন হয়নে নহয় কোৱা ছোৱালী চাই আছে নে নাই ছোৱালী চাই আছে নে নাই নাই এইফালে যোৱা ছোৱালী চাই আছে নে নাই নাই মই এইবিলাক নাচাওঁ হাই হাই ডান্স কৰা চাইমনে বেয়া এনজয় কৰি আছে ছোৱালী চাই ফ্ৰেণ্ডছ কি ক'ম পাৰ্কক দেখুৱালোঁ চিনেমাও ৰিভিউ দেখুৱালোঁ আপোনালোকক ক'লোঁ খুবেই ভাল লাগিল আৰু পাৰ্কত ঘূৰিও এইটো নতুনকৈ ফাৰ্ষ্ট টাইম পাৰ্কত আহিছোঁ এতিয়া চাইমনো আছে মোৰ লগত আপোনালোকক চিনাকিত কৰাই দিছোঁ এটা ব্লগত আহিছিলে মোৰ যোৱা কেইদিনমান আগত চাইমন কেনেকুৱা পালা আজি পাৰ্কখনত আহি ভাল লাগিল আপোনালোকে আহিব এইটো পাৰ্কত গুৱাহাটীত তেনেকুৱা পাৰ্ক আছে বুলি নাজানো আগতে হয় পাৰ্ক বহুত আছে এইটো পাৰ্কটো আৰু বেছি ধুনীয়া লাগিল নেচাৰেল মানে এইটো কিন্তু নিহাজ দাই এই পাৰ্কটো মানে আহিলে আপোনালোকক দেখাবৰ কাৰণে ইমান কষ্ট কৰি আছে প্লিজ আপোনালোকে নিহাজ দাক ছাপোৰ্ট কৰিব বহুত কষ্ট কৰি আছে আপোনালোকৰ কাৰণে প্লিজ নিহাজ দাক ছাপোৰ্ট কৰিব প্লিজ ছাপোৰ্ট গাইজ কিন্তু পাৰ্কটো চাবলগীয়া বহুত আৰু চাইমন এইখিনি ফিল্মৰ কথাটো কোৱাই নহ'ল ফিল্ম যে চালা কেনেকুৱা মানে তুমি ফিল্মটো যে চালোঁ এইটো অসমীয়া ফিল্ম আমাৰ ছাপোৰ্ট কৰিব লাগে খুব ধুনীয়া ফিল্ম হৈছে ধুনীয়া ফিল্ম এটা বনাইছে ভিএফএক্সবিলাক এইটো চাই কিনে মনটো শান্তি হৈ গ'ল তে আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব এছামিজ ফিল্মবিলাকো আগবঢ়াই ল'ব আমি আমাৰ কালচাৰটো আগবঢ়াই ল'ব চেষ্টা কৰিম তো বহুত ভাল লাগিল গাইজ মই হয় গাইজ চাইমনৰ ৰিভিউ দি দিছোঁ পেলাই গ'ষ্ট অফ মাইথিলি চাওক মুভিটো বাৰে বাৰে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ খুব ধুনীয়া ফিল্ম হৈছে আপোনালোকে এবাৰ গৈ চাওক খুব ভাল পাব আৰু এই পাৰ্কৰ ভিতৰত পৰা এই পাৰ্কখনৰ ভিতৰৰ পৰা আজি ভিডিঅ'টো এণ্ড কৰিছোঁ মানে বিশেষকৈ এই পাৰ্কত বেছি একো নাই মানে সৰু ল'ৰা ছোৱালী খেলাৰ বস্তু সকলোৱে আছে এইপিনে যিবিলাক খেলা বস্তুবিলাক চাব পাৰে এইফালে সৰু ল'ৰা ছোৱালী সকলো খেলা বস্তু আছে অলপ আহিলে প্ৰাকৃতিক মনোমোহা অলপ উপভোগ কৰিব পাৰিব এইবোৰেই আৰু বেলেগ একো নাই মই আশা কৰিছোঁ ব্লগটো আপোনালোকে খুব ভাল পাইছে যদি ভাল পাইছে আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব আৰু যাতে ভাল ব্লগ আপোনালোকক দি থাকিব পাৰোঁ তাকে কামনা কৰি আজি ইমানখিনি আছিল ব্লগটো বাই জয় অসম